হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই কিছুমান গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা। এইটো যেটো দেখি আছা স্ক্ৰীনত, এইটো HS ফাৰ্ষ্ট ইয়াৰৰ নোট হয়, ঠিক আছে। নোটবোৰ HS ফাৰ্ষ্ট ইয়াৰৰ, কিন্তু কথাবোৰ তোমালোকৰ সকলোৰে ক্লাছ 9, 10, 11, 12 তোমালোকে এই কথাবোৰ শুনিব পাৰা, ঠিক আছে। গতিকে তোমালোকে কথাটো 3টা টপিকৰ ওপৰত হ'ব। নাম্বাৰ 1, কিতাপ নোহোৱাকে তোমালোকে কেনেকৈ পঢ়িবা। তোমাৰ কিতাপ নাই, কেনেকৈ পঢ়িবা তুমি? তথাপিও 90% পাবা পঢ়ি, কেনেকৈ সম্ভৱ তাৰ ওপৰত ক'ম। নাম্বাৰ 2, কেনেকৈ পঢ়িলে বেছি মনত থাকে অথবা সোনকালে মুখস্থ হয়, কেনেকৈ পঢ়িলে, বুজি পাইছা। নাম্বাৰ 3, পৰীক্ষাত কেনেকৈ লিখিবা তোমালোকে, ঠিক আছে। পৰীক্ষাত লিখাৰ কৌশল কি, কেনেকৈ লিখিলে কেনেকুৱা নম্বৰ পোৱা যায়, তাৰ ওপৰত মই কিছুমান কথা ক'ম। তোমালোকে ভিডিঅ'টো চাই থাকা, ঠিক আছে। আৰু HS ফাৰ্ষ্ট ইয়াৰৰ যিখিনি ল'ৰা ছোৱালী চাই আছা HS ফাৰ্ষ্ট ইয়াৰৰ, সেইকেইজনে আমাৰ মানে এই নোটবোৰ লিখিবা এইটো, ঠিক আছে। ভেকুৰৰ অপকাৰী ভূমিকা লিখা। তোমালোকে কুৱেশ্যনটো ইংৰাজীত মুখস্থ কৰি থবা। মই কৈ আছোঁ, তোমালোকে ছায়েন্সৰ ষ্টুডেণ্ট হয়, তোমালোকৰ কুৱেশ্যনটো অসমীয়াত ইমান নিমিলিব পৰীক্ষাত, বুজি পাইছা, কনফিউজ লাগিব। গতিকে সেইকাৰণে মই কৈছোঁ তোমালোকে কুৱেশ্যনটো ইংৰাজীত মুখস্থ কৰা। চব কুৱেশ্যন, কেৱল এইটো বুলি নহয়, চব কুৱেশ্যনে তোমালোকে ইংৰাজীত মুখস্থ কৰি থবা আৰু লিখিবা অসমীয়াত, ঠিক আছে। গতিকে তোমালোকে পঢ়িবা কেনেকৈ শুনা। তোমালোকৰ যদি কিতাপ আছেও এতিয়া, বুজি পাইছা, তোমালোকে তথাপিও কিতাপ মানে নোচোৱাকৈ তোমালোকে পৰীক্ষাত 90% পাব পাৰা, মোৰ এটা বিশ্বাস, ঠিক আছে। তোমালোকে পাবাই, মোৰ এই নিয়মটো ফ'ল' কৰিলে, ঠিক আছে। যিসকলে এতিয়া ছায়েন্সত গৈছা অথবা ছায়েন্সত পঢ়ি আছা, নাইবা তোমালোকে এইবাৰ HS ফাৰ্ষ্ট ইয়াৰৰ মানে ফাইনেল এক্সাম দিবা। ফাইনেল এক্সামৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ নহয় এইটো, বুজি পাইছা। মোৰ ট্ৰিকটো গুৰুত্বপূৰ্ণ হয় কোনটো, ফাইনেল এক্সামৰ কাৰণে তুমি পৰীক্ষাত লিখিবা কেনেকৈ, সেইটোৱে, ঠিক আছে। কিন্তু বাকীবোৰ গুৰুত্বপূৰ্ণ নহয়। বাকীবোৰ হ'ল তোমালোকৰ যিসকলে ছায়েন্সত গৈছে এইবাৰ, নাইবা ছায়েন্সত যাব, বুজি পাইছা, ভাবিছে যে ছায়েন্সত যাব এইবাৰ। গতিকে সেইসকলৰ কাৰণে ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হয়, ইম্পৰ্টেণ্ট হয়, তোমালোকে চোৱা আৰু কথাবোৰ শুনি যোৱা। নাম্বাৰ 1, তোমালোকৰ কিতাপ নাই বা কিতাপ কিনাই নাই, কোনোবাই এনেই মানে মন নাই কিতাপ কিনিবলৈ। গতিকে কিতাপ কিনা নাই, তোমালোকে এটা কাম কৰা, তোমালোকৰ 6টা ছাবজেক্ট এটা এটাকৈ বহি বনোৱা। তোমালোকে বহি বনোৱাই ছাবজেক্টৰ ওপৰত, ছাপ'জ ধৰা তোমালোকৰ কেমিষ্ট্ৰি, বহীটোৰ ওপৰত তোমালোকে কেমিষ্ট্ৰি লিখি, কেমিষ্ট্ৰি কুৱেশ্যন চলুশ্যন ফৰ এক্সাম তোমালোকে এনেকৈ লিখা। গতিকে লিখি তোমালোকে নোট কৰা। ইউটিউবত কিমান পোৱা যায় তোমালোকে চোৱাচোন, ইউটিউবত তোমালোকে চোৱা, আৰু মোৰ এই চেনেলত তোমালোকে পাই যাবা চব। গতিকে তোমালোকে নোট কৰা প্ৰথমতে। গতিকে পঢ়িবলৈ হ'লে কিতাপ নহয়, কিতাপ নোহোৱাকেই টপাৰ হ'ব পাৰি, বুজি পাইছা। গতিকে পঢ়াটো জানিব লাগিব। কিতাপ পঢ়িলে তোমালোকৰ বৰিং লাগিব, মই কৈ আছোঁ। গতিকে নিজে এটা প্লেন বনাই তাৰপিছত পঢ়িলে তোমালোকৰ সোনকালে মুখস্থ হ'ব আৰু তোমালোকৰ ভালো লাগিব, বুজি পাইছা। তোমালোকৰ ইমান বৰিং নালাগে। গতিকে তোমালোকে এটা এটাকৈ বহি বনাই নোট কৰিবা প্ৰথমতে, অনলাইনৰ পৰা যিমান পোৱা। তুমি আকৌ নাভাবিবা যে সেইবোৰ আমাৰ কিতাপত আছে না নাই, আমাৰ কিতাপত হয় না নাই। নহয়, সেইবোৰ চব কুৱেশ্যন তোমালোকে যি পোৱা তোমালোকে মাত্ৰ লিখিব লাগিব। HS ফাৰ্ষ্ট ইয়াৰৰ কেমিষ্ট্ৰি কুৱেশ্যন এনচাৰ চলুশ্যন অথবা কুৱেশ্যন পেপাৰ। তোমালোকে কুৱেশ্যন পেপাৰ চলুশ্যন কৰিবলৈ মানে ট্ৰাই কৰা। এইটো এটা খুব মানে ইম্পৰ্টেণ্ট হয় এই নিয়মটো। তোমালোকে যিমান পাৰা কুৱেশ্যন চলুশ্যন কৰা, তেতিয়াই তোমালোকে পাই যাবা নম্বৰটো, ঠিক আছে। কিয়নো কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে তোমালোকৰ যিমান কুৱেশ্যন আছে, তোমালোকে মানে ইউটিউবত মাৰি যে কুৱেশ্যন পেপাৰ
যে কেমিষ্ট্ৰি কুৱেশ্যন পেপাৰ তোমালোকৰ কিমান কুৱেশ্যন পেপাৰ আহি যাব সেইবিলাক তোমালোকে সলিউশ্যন কৰিবা প্ৰথমতে সলিউশ্যন কৰি এটা এটাকৈ নোট বনাই মানে তোমালোকৰ বহীত উঠাবা কেমিষ্ট্ৰিত বুজি পাইছা মই কি কৈ আছোঁ গতিকে এটা এটাকৈ উঠাই তাৰপিছত তোমালোকে মানে এটা বহীত যেতিয়া কমপ্লিট হৈ যাব তোমালোকে একদম লিখাখিনি আগতে কমপ্লিট কৰি লোৱা সব ছাবজেক্টৰে 6টা ছাবজেক্ট তোমালোকে ডেইলি লিখি থাকা যেতিয়া সময় পোৱা তেতিয়াই লিখিবা নোট বুজি পাইছা যেতিয়াই সময় পাবা তেতিয়াই লিখিবা নোট মিছ নকৰিবা লিখাহে মাত্ৰ পৰিৱৰ্তন নালাগে মাত্ৰ লিখা কাম আগতে শেষ দিবা বাছ আকৌ যাতে লিখিব নালাগে গতিকে এটা এটা ছাবজেক্ট কৰি তোমালোকে লিখা কমপ্লিট কৰি দিলা ঠিক আছে এতিয়া পঢ়িব লাগে এতিয়া পঢ়িবা কেনেকৈ মই কৈ আছোঁ তোমালোকে সাপোজ তোমালোকৰ বায়োলজি সাবজেক্টটো কিতাপটো পঢ়িব নালাগে তোমালোকে কিতাপটো সাইডত থৈ দিবা বুজি পাইছা মাত্ৰ সেই 6টা বহিহে ৰাখিবা টেবুলত ৰাখি তোমালোকে প্ৰথমতে সাপোজ পঢ়িলা বায়োলজি তোমালোকে এসপ্তাহমান পঢ়া এসপ্তাহ একদম ফুল আৰু তোমালোকৰ মানে এটা কুৱেশ্যনৰ এনসাৰ দুবাৰ পঢ়িবা দুবাৰৰ ওপৰত নপঢ়িবা কিয়নো মাইণ্ডত সেইটো মানে বাৰে বাৰে আহি থাকিলে মানে তাৰ ওপৰত গুৰুত্বটো কমি যায় বুজি পাইছা গতিকে দুবাৰ পঢ়িবা এটা কুৱেশ্যন বুজি পাইছা পঢ়ি তোমালোকে এসপ্তাহমান চলাই যোৱা সেই বায়োলজিটো এসপ্তাহমান চলাই যোৱা বুজি পাইছা তোমালোকে পঢ়িবা কেতিয়া মই কৈ আছোঁ ৰাতি পঢ়িবা কমচে কম 2 ঘণ্টামান আৰু ৰাতিপুৱা কমচে কম 1 ঘণ্টাই পঢ়া তোমালোকে কিন্তু কোনখিনি পঢ়িবা ৰাতি যিখিনি পঢ়িছা সেইখিনি আকৌ ৰাতিপুৱা পঢ়িবা বুজি পাইছা সেইখিনি আকৌ ৰাতিপুৱা পঢ়িবা আৰু তোমালোকৰ মানে এদিনতেই মানে এটা বহি ক্লিয়াৰ দিব নালাগে বুজি পাইছা তোমালোকে চোৱা পঢ়ি থাকোঁতে যেতিয়া তোমাৰ বৰিং লাগিব বহিটো বায়োলজিটো ঠিক আছে যেতিয়া তোমালোকৰ বৰিং লাগিব তেতিয়াই তুমি তাৰ পৰা উঠি আহিবা বাছ আৰু পঢ়িব নালাগে বৰিং লাগিলে চোৱা বৰিং মানে কি তোমালোকৰ এতিয়া পঢ়িবলৈ মন যোৱা নাই বাছ বহুত পঢ়িছোঁ এতিয়া মন যোৱা নাই বৰিং গতিকে তাত তুমি ৰৈ যোৱা তাৰ পৰা আহি পঢ়া তুমি পঢ়িব নালাগে এতিয়া তাত কলম থৈ দিব নালাগে যে মই ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিম নহয় এনেকুৱা নকৰিবা গতিকে একদম জপাই থৈ দিয়া থোৱাৰ পিছত তুমি অলপ মানে খোজ কাঢ়া অলপ মানে এনেই অলপ ৰাস্তাত অহা বা কিবা কিবি কৰিবা যে তুমি ভাবিব লাগিব যে মই কি পঢ়ি আহিলোঁ মই ঠিক আছে এইটো তোমালোকে ভাবিবা এইটো ভাবিবই লাগিব তোমাৰ নহ'লে তোমালোকৰ মনত নাথাকিব যদি নাভাবা গতিকে তোমালোকে ভাবিবা কি পঢ়িলা আৰু যেতিয়া বৰিং লাগিব তেতিয়া তোমালোকে উঠি আহি পঢ়িবা তেতিয়া আৰু পঢ়িব নালাগে কিয়নো তেতিয়া যি পঢ়িবা সেইটো যাবই সেইটো মনততো নাথাকেই কিন্তু আগত যিখিনি পঢ়িছা সেইখিনিও যাব তোমালোকৰ সেইকাৰণে কৈছোঁ যেতিয়াই তোমালোকৰ বৰিং লাগিব তাৰ পৰা উঠি 2 ঘণ্টামান ৰেষ্ট লোৱা বুজি পাইছা আৰু ভাবি থাকা এনি টাইম ভাবিব লাগিব তোমাৰ সেইবোৰ যি পঢ়িছা ভাবিবই লাগিব তোমাৰ হওঁতে ভাবিব লাগিব বিচনাত যেতিয়া হৈ থাকিবা তেতিয়া ভাবিবা খোৱাৰ সময়ত মোবাইল টিপাৰ সময়ত কিবা কাম কৰাৰ সময়ত ভাবিবা এবাৰ হ'লে দিনত 10 বাৰ ভাবিবা দিনত ঠিক আছে তোমালোকে কিতাপ পঢ়িব নালাগে তোমালোকে ষ্টেপ বাই ষ্টেপ মানে এটা এটা বহি ক্লিয়াৰ দিবা ঠিক আছে এটা এটা বহি ক্লিয়াৰ দিবা মই কৈ আছোঁ তোমালোকৰ কাৰণে যাতে এক্সামত টপাৰ হ'ব পাৰা ঠিক আছে নতুন নিয়মত যদি পঢ়া তেনেহ'লে তোমালোকে সোনকালে মুখস্থ হ'ব মই কৈ আছোঁ বুজি পাইছা আৰু যিসকলে ছায়েন্সত পঢ়িবা সেইসকলে মানে এই ট্ৰিকটো ফ'ল' কৰিব পাৰা যিসকলে পঢ়ি আছা এতিয়া এডমিশ্যন লৈছা 2-3 মাহ হৈছে গতিকে এতিয়াও তোমালোকে ষ্টাৰ্ট কৰিব পাৰিবা আৰু যিসকলে এইবাৰ ফাইনেল এক্সাম দিব আহি পৰিছে সন্মুখত সেইসকলৰ কাৰণে কৈছোঁ তোমালোকৰ সময় নাই তোমালোকৰ সময় কম গতিকে তোমালোকে যি মুখস্থ কৰিছা সেই হ'ব তোমালোকৰ আৰু তোমালোকে কিতাপ পঢ়ি থকা এতিয়া তোমালোকৰ মানে এতিয়া সময় নাই এনেকৈ কৰাৰ গতিকে তোমালোকে মানে এটাই আছে যে মোৰ এই চেনেলত মানে যি পোৱা ইম্পৰ্টেণ্ট চাই আছে তোমালোকে তাৰ পৰা লিখি তোমালোকে ফাইনেলৰ কাৰণে পঢ়িব পাৰা আৰু এটা কথা শুনা তোমালোকে ঠিক আছে তোমালোকে যেতিয়া পঢ়িবা তেতিয়া যিটো কুৱেশ্যন তোমালোকে পঢ়িবা সেইটোৱেই ভাবিবা আছে এইটোৱেই নেকি সেই কুৱেশ্যন যিটো মই মানে পঢ়ি আছোঁ পৰীক্ষাত আহিব এইটোৱেই নেকি সেই কুৱেশ্যন যিটো পৰীক্ষাত আহিব এনেকুৱাকৈ এটা মনোভাৱ লৈ তোমালোকে পঢ়িবা মই কৈ আছোঁ তোমালোকৰ সেই কুৱেশ্যনটো তোমালোকৰ মুখস্থ হ'বই মুখস্থ নোহোৱাকৈ তোমালোকৰ মাইণ্ডত এৰি নিদিয়ে সেই কুৱেশ্যনটো বুজি পাইছা গতিকে এনেকুৱাকৈ ভাবিবা যে এইটোৱেই নেকি সেই কুৱেশ্যন যিটো পৰীক্ষাত আহিব
এনেকুৱাকৈ এটা ভাৱ লৈ তোমালোকে পঢ়িবা, চাবা তোমালোকৰ মাইণ্ডত সেই কুৱেশ্যনটো যাবই, সোমাবই। বুজি পাইছা? গতিকে এনেকুৱা এটা মনোভাৱ লৈ তোমালোকে পঢ়িবা। ঠিক আছে, এতিয়া শুনা, পৰীক্ষাত তোমালোকে কেনেকৈ লিখিবা। আৰু এটা কথা শুনা, তোমালোকে ভিডিঅ'টো যিমান পাৰা তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। বুজি পাইছা? কমেণ্ট আৰু মই দিয়া ট্ৰিক যদি ভাল লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা আহি। ঠিক আছে, তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে মই দিয়া ট্ৰিকত পঢ়ি তোমালোকৰ, ঠিক আছে, কেনেকুৱা অনুভৱ হৈছে তোমালোকে আহি তোমালোকে কমেণ্টত লিখিবা। ঠিক আছে, আৰু মোৰ এই চেনেলত তোমালোকে চব পাই যাবা, একদম A to Z। তোমালোকৰ কেমিষ্ট্ৰি, ফিজিক্স, ইংলিছ, এছামিছ, কুশল কোৱাৰ বিষয়ে মই দি দিছোঁ। তাৰপিছত মই বায়'লজি দি আছোঁ। ঠিক আছে, তোমালোকে এইবোৰ চাব পৰা, খুব ইম্পৰ্টেণ্ট হয়। মই এইবোৰ মানে কিতাপৰ ভিতৰৰ পৰা লিখিছোঁ। তোমালোকৰ অনুশীলনীৰ পৰা কুৱেশ্যন কিন্তু নাহে, মই কৈ আছোঁ। তোমালোকে তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা যাব লাগে। বুজি পাইছা? কিতাপৰ ভিতৰৰ পৰা তোমালোকৰ কুৱেশ্যন আহে, গতিকে এইবোৰ মই কিতাপৰ ভিতৰৰ পৰাই মই কাটি আছোঁ, আৰু বহুত আছে মোৰ দিব লগা তোমালোকৰ, গতিকে তোমালোকক দিম বুলি ভাবিছোঁ। এইবোৰ খুব ইম্পৰ্টেণ্ট হয়, এইবোৰ কমন আহেই তোমালোকৰ। চোৱা, তোমালোকে ভিডিঅ'বোৰ তোমালোকে চায়েই গম পাব পাৰিবা। ঠিক আছে, তোমালোকে এতিয়া শুনা যে পৰীক্ষাত কেনেকৈ লিখিবা। তোমালোকে প্ৰথমতে তোমালোকে মানে 3 পেজমান খুব স্পষ্টকৈ লিখিবা পৰীক্ষাত। বুজি পাইছা? পৰীক্ষাত তোমালোকে প্ৰথমতে 3 পেজমান খুব স্পষ্টকৈ লিখিবা, অলপ মানে ঠাই এৰি লিখিবা। বুজি পাইছা? অলপ ঠাই এৰি লিখিবা, একদম মানে লগালগিকৈ নিলিখিবা এটা কুৱেশ্যন। বুজি পাইছা? দুটা কুৱেশ্যন লগাকৈ নিলিখিবা, অলপ মাজত ঠাই এৰি লিখিবা। ঠিক আছে, যাতে স্পষ্টকৈ যাতে বুজিব পাৰে এক্সামিনাৰে। বুজি পাইছা? স্পষ্টকৈ যাতে বুজিব পাৰে এক্সামিনাৰে লিখিবা। আৰু ইমান কটাকটি নকৰিবা তোমালোকে। বুজি পাইছা? ইমান কটাকটি নকৰিবা, আৰু সকলো কুৱেশ্যন সলিউশ্যন কৰিবলৈ ট্ৰাই কৰিবা। এটা কুৱেশ্যনো যাতে তোমালোকৰ বাদ পৰি নাযায়। যিটো নাজানা সেইটোও লিখি আহিবা। কেনেকৈ মই কৈ আছোঁ, তোমালোকে ছাপ'জ এটা মানে কুৱেশ্যন মিলিছে আকৌ মিলা নাই, এনেকুৱা হৈছে। বুজি পাইছা? ছাপ'জ তোমালোকৰ এটা কুৱেশ্যন মিলিছে আকৌ মিলা নাই, এনেকুৱা এটা হৈছে, এনেকুৱা আহিছে কুৱেশ্যনটো। গতিকে যিখিনি মিলিছে তোমালোকৰ সেইখিনি লিখি থৈ আহা অলপ। বুজি পাইছা? তোমালোকক এক্সামিনাৰে যিজনে বহি চায় সেইজনে তোমালোকক নম্বৰ দিব বিচাৰে। কোনো এক্সামিনাৰে অথবা কোনো শিক্ষকে তোমালোকক মানে ফেইল কৰাই দিবলৈ চেষ্টা নকৰে। কেনেকৈ তোমালোকৰ নম্বৰ দিব পৰা যায়, তোমালোকক কেনেকৈ নম্বৰ দিব পৰা যায় সেইটোহে ভাবে। কিন্তু তোমালোকৰ নম্বৰ দিব ক'ত, সেই চান্সে তোমালোকে দিয়া নাই, একদম খালী পেজ থৈ আহিছা, ক'ত নম্বৰ দিব। সেইকাৰণে কৈ আহিছোঁ, তোমালোকৰ যদি মুখস্থ নায়েই ইমান, তোমালোকে বেলেগ কুৱেশ্যনৰ এনচাৰ অলপ মিল কৰি অলপ লিখি থৈ আহা কিবা কিবি। তথাপিও যদি নাই, বেলেগ কুৱেশ্যন এনচাৰেই লিখি থৈ আহা বাছ। তথাপিও এক্সামিনাৰে চেষ্টা কৰিব তোমালোকৰ নম্বৰ দিবলৈ। বুজি পাইছা? এইটো ফ'ল' কৰিবা তোমালোকে। গতিকে কুৱেশ্যন বাদ পৰি যাবলৈ নিদিবা। পেজ যাতে তোমালোকৰ মানে খালী নাথাকে পেজ। বুজি পাইছা তোমালোকে? এনেকুৱা এটা ট্ৰিক, আৰু কটাকটি নকৰিবা। তোমালোকৰ যিটো মানে এটা ছাপ'জ ধৰা 3-4 মাৰ্ক অথবা 3-4-5 মাৰ্কৰ এটা কুৱেশ্যন তোমালোকে কৰি আছা। ছাপ'জ তোমালোকৰ মাজত 2টা বা এটা শব্দ ভুল হ'ল, সেইটো তোমালোকৰ কাটিব নালাগে, কিয়নো এক্সামিনাৰে ইমান গুৰুত্ব নিদিয়ে তাত তুমি কি লিখিছা। গুৰুত্ব দিয়ে কোনটো, তোমালোকৰ কিমান কটাকটি হৈছে গুৰুত্ব দিয়ে তাত। তাৰ ওপৰত ডিপেণ্ড কৰি তোমালোকৰ নম্বৰ দিয়ে। যদি চাই তোমালোকৰ ইমান কটাকটি হোৱা নাই, আখৰটো স্পষ্ট আছে, আৰু তোমালোকে চব লিখিবলৈ চেষ্টা কৰিছা, তোমালোকৰ নম্বৰটো দিবই। বুজি পাইছা? তোমালোকে নম্বৰটো দিবই তোমালোকৰ। মই কৈ আছোঁ, নম্বৰ তোমালোকৰ মিছ নহয় তেনেকৈ যদি লিখা তোমালোকে। গতিকে মই তোমালোকক বহুত ক'লোঁ, তোমালোকে মিলাই চাবা বস্তুবোৰ। আৰু এই নিয়মত যদি পঢ়া, তোমালোকে এই নিয়মত যদি কৰা, গতিকে এক্সামৰ আগতে তুমি ভাবিব লাগিব, তোমাৰ কনফিডেঞ্চ, তোমাৰ যিমান পঢ়িছা তোমাৰ এটা আত্মবিশ্বাস থাকিব লাগিব যে মই পৰীক্ষাত পাৰিম, যিকোনো কুৱেশ্যন আহিলেও মই পাৰিম। এনেকুৱা এটা শক্তি থাকিব লাগিব তোমাৰ মনত, তেতিয়াহে তুমি পৰীক্ষাত টপাৰ হ'ব পাৰিবা। ঠিক আছে? এইটো এটা বেষ্ট ট্ৰিক। গতিকে তোমালোকৰ আত্মবিশ্বাস অথবা কনফিডেঞ্চ তোমালোকে থাকিব লাগিব।
তেতিয়াহে তোমালোকে পাছ কৰিব পাৰা সব কুৱেশ্যন যাতে লিখিব পাৰা এনেকুৱা এটা মনোভাৱ লৈ তোমালোকে পঢ়িবা আৰু যিটো কুৱেশ্যন পঢ়িবা সেইটোৱে ভাবিবা যে এইটোৱেই নেকি সেই কুৱেশ্যন যিটো এক্সামত আহিব গতিকে মই কৈ আছোঁ তোমালোকে যিসকলে ছায়েন্সত পঢ়িবা বুলি ভাবিছা সেইসকলে মোৰ এই নোটবোৰ লিখি মানে মুখস্থ কৰিব পাৰিবা মানে ষ্টেপ বাই ষ্টেপ লিখিবা তোমালোকে ঠিক আছে আৰু ভাগ ভাগ কৰি লিখিবা বায়োলজি কেমিষ্ট্ৰি ফিজিক্স ইংলিছ এছামিছ এনেকৈ বহি বনাই ভাগ ভাগকৈ লিখি তাৰপিছত তোমালোকে চিৰিয়েল বাই মুখস্থ কৰি যাবা বুজি পাইছা পাৰিলে ভিডিঅ'টো আকৌ চাই ল'বা বুজি পাইছা ভিডিঅ'টো তোমালোকে ছেভ কৰি থৈ দিয়া পাৰিলে ছেভ কৰি থৈ তোমালোকে আকৌ মাজে মাজে অলপ চাবা আৰু মানে পঢ়িবা ঠিক আছে গতিকে তোমালোকক বহুত ক'লো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো আৰু তোমালোকে নোটবোৰ লিখিবা বুজি পাইছা গতিকে ভিডিঅ'টো সমাপ্ত দিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ঠিক আছে এই 4 নম্বৰ কুৱেশ্যনটো মই তোমালোকক নেক্সট ভিডিঅ'ত দি দিম ঠিক আছে এইটো খুব ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে চোৱা তোমালোকে সকলো মেৰুদণ্ডী প্ৰাণীয়ে পৃষ্ঠদণ্ডী কিন্তু সকলো পৃষ্ঠদণ্ডী প্ৰাণীয়ে মেৰুদণ্ডী নহয় উক্তিটোৰ যুক্তি দিয়া এইটো খুব ইম্পৰ্টেণ্ট হয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা মই নেক্সট ভিডিঅ'ত দি দিম ঠিক আছে